ডক্টৰক দেখুওৱা বুকু বিষাইছে বুনিয়াখিনি খাই ল সেইখিনি অজাই দিয়ক আমাৰ বাৰ্থডে কৰি গেলা হাতখন নালাগে লগাবলৈ ইমান ধুনীয়া বতৰ ৰ'দ দিছে ঠাণ্ডাত ৰ'দটো দেখিলে বহুত ভাল লাগে হেল্ল' এভৰিৱান ৱেলকাম বেক টু আছামিজ কিউটি আসমা চ' আজি মই ব্লগটো আমাৰ তাৰপৰা ষ্টাৰ্ট কৰিলোঁ কাৰণ মই কালি থাকিবলগীয়া হ'ল আৰু কাজিন আকৌ আহিব চ' তাতে মই ব্লগ ষ্টাৰ্ট কৰি দিলোঁ এইফালে মই তাৰকা খিচিৰি বনাই আছোঁ আজি ব্ৰেকফাষ্ট মানে আমাৰো ভাল পায় চবেই ভাল পায় এইটো বস্তু এই যে কোমলকৈ বনাই খিচিৰিটো দাইল দি আৰু তাকে খালোঁ আমি ব্ৰেকফাষ্ট আজি তাকে কৰিলোঁ ঠাণ্ডা বতৰ আৰু খাই ভাল লাগিলে আৰু যিহেতু মই মোৰ ৰুমত ইয়াত একেবাৰে মই ৰ'দ নাপাওঁ চ' আমাৰ তাত খুব ধুনীয়াকৈ বহিলোঁ মই ৰ'দ ল'লোঁ অলপ আৰু কাজিনজনী অহা কথা আছে ৱেইট কৰি আছিলোঁ ভাত পানী খাই অলপ ৰ'দ লৈছিলোঁ আৰু এনে গৈ নিদিবি আগতে ভাল লাগিছে ক'ৰ পৰা ওলালি কচোন ক চাই চাই ইমান ঐ তই ইমান চালে ক্ষীণাই যাব জেঠাইজনী হে ইমান চাই চাই কি কৰিবি এনেকৈ চাম তেনেকৈ চাম আৰু আমনি লাগিছে মোৰ আমনি লাগিছে মোক চাবলৈ মানুহ তৰ্পি থাকে বুজি পালি আৰু মোৰ ভাগিনটো গুচি গ'ল ই উভতি কেলৈ আহিলে নাজানো এইফালে আম্মাই চাহ বনাই আছিলে নে কি হ'ল জানেনে আম্মাৰ হাতত দুবাৰকৈ গাখীৰখিনি ফাটি গ'ল থাৰ্ড টাইম মই বনাইছোঁ তেতিয়া ঠিক হৈছে কিবা এটা হ'ল মানে যিমানবাৰ আম্মাই বনাইছে সিমানবাৰে গাখীৰখিনি ফাটি গৈছে ফাইনেলি হ'ল আৰু আমি খাব বহোঁতে কি হ'ল মানে ভাগিনটো এনেকুৱা বেয়াকৈ চৰচনি খালে মানে সি আগদিনাখনো এবাৰ তেনেকৈ চৰচনি খালে ভয় লাগি গ'ল তাৰপিছত আৰু আকৌ ঠিক হ'ল আলহামদুলিল্লাহ দিয়ক বাতিটো দিয়ক কাঁহী বাতি ধুইছে ন ভণ্টিয়ে লোৱা বুনিয়াখিনি খাই ল সেইখিনি অজাই দিয়ক আমাৰ বাৰ্থডে কৰি গেলা হাতখন নালাগে লগাবলৈ গেলা হাতখন নলগাবি মোৰ চফা মুখখনত গেলা হাত নহয় এখন হাতে আমাৰ কৰি আছে কিবা ক'ত ভৰাইছে বুনিয়াখিনি ভৰাই দিওঁ কি কৰিলে তাইজনী ধুবলৈ ৰৈ আছে ন আমাৰ বাইজনী লোৱা বাই লোৱা আমাৰ বায়ে কাঁহী ধুই আছে ইমান মই চাচোন তোক মই কেপচাৰ কৰি আছোঁ তই মোক গালি পাৰি আছ তই মোৰ মুখখন বেয়া কৰি দিছ আৰু কি কৰিলি গোটেই পানী লগাই শেষ কৰি দিলে মোৰ মুখখন এনেই দন্দুৰীজনী চাহ আকৌ দন্দুৰী মোৰ ফালে চাহ তই দন্দুৰী হৈ যে গম পাব আইও লাখটকীয়া এটা পালোঁ ডক্টৰক দেখুওৱা বুকু বিষাইছে ফোনত বিজি কওঁ কালৰ কথা পাতিছোঁ মই কাকাটোৰ লগত আৰু বেলেগ পাতিছোঁ বুলি মজা ল'ম বুলি ভাবিলোঁ তই আৰু এইফালে আমি চব ফ্ৰী হ'লোঁ চাহ তাহ খাই মেলি আম্মা আৰু কাজিন সিহঁতি আগে পাণ চান খাই ল'লে মই এতিয়া বনাই আছোঁ নিজৰ পাণখন অলপ খাওঁ আৰু জৰ্দা আপোনালোকে ভাবিব ইমানে জৰ্দা খাই নেকি নাখাওঁ মই একেবাৰে অলপ খাওঁ এনেই আৰু তাৰ স্মেলটো ভাল লাগে চ' খাওঁ চ' আজি মই মোৰ ব্লগটো ইয়াতে এণ্ড কৰি দিওঁ বুলি ভাবিছোঁ যদি আপোনালোক চাই ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপোনালোক ন'টিফাই হৈ যায় আৰু আকৌ নেক্সট এটা ব্লগত আকৌ লগ পোৱাৰ আশাৰে বাই বাই আল্লাহ হাফিজ